নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আমি আজি এই ভিডিঅ'টিৰ জৰিয়তে কথা পাতিম অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ বিষয়ে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বলক তেনেহ'লে আজি আমি বৰষা ৰাণী বিষয়াৰ বিষয়ে কিছু কথা জানো। বৰষা ৰাণী বিষয়া এগৰাকী অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী। তেখেতে বৰ্তমানলৈ বহুতো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেখেতে বিহু নৃত্যতো তেখেতৰ যথেষ্ট সুনাম আছে। অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰতো তেখেতে অভিনয় কৰি আহিছে। অসমৰ বিভিন্ন আলোচনী আদিৰ বেতুপাতত তেখেতৰ চিত্ৰই স্থান লাভ কৰিছে। বৰষা ৰাণী বিষয়াৰ জন্ম হয় 1983 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে। বৰষা ৰাণী বিষয়াই জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰেৰ জৰিয়তে অসমীয়া ছবি জগতত খোজ দিয়ে। বৰষা ৰাণীয়ে কলা সংস্কৃতিৰে ভৰপূৰ এখন ঘৰত জন্মগ্ৰহণ কৰে। অভিনেত্ৰী বৰষাই 1998 চনত 16 বছৰ বয়সতেই অসমীয়া বোলছবিত অভিনয় কৰাৰ সুবিধা লাভ কৰিছিল। 1998 চনত মুক্তি লাভ কৰা যৌৱনে আমনি কৰে নামৰ ছবিখনত নিজৰ শক্তিশালী অভিনয়েৰে বৰষাই দৰ্শকৰ মন আপ্লুত কৰি তুলিছিল। ছবিখনত বৰষাৰ বিপৰীতে অভিনয় কৰিছিল তেওঁৰ ককায়েক অংকুৰ কুমাৰ বিষয়া। বৰষাই ইয়াৰ পিছত আৰু থমকি নৰল। এনেদৰে অভিনয় যাত্ৰা আৰম্ভ কৰি ক্ৰমান্বয়ে এখনৰ পাছত আনখন ছবিত অভিনয় কৰি জনপ্ৰিয়তাৰ শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হয় বৰষা ৰাণী বিষয়াই। বৰষাই অভিনয় কৰা বুকুৰ মাজত জ্বলে, জোন জ্বলে কপালত, মাঘত মামনিৰ বিয়া, বিধাতা, ৰত্নাকৰ আদি ছবিসমূহ আজিও অসমীয়া দৰ্শকৰ মাজত চৰ্চিত। ইয়াৰ উপৰি 2003 চনত মুক্তি লাভ কৰা পৰিচালক চন্দ্ৰমোদৈৰ উজনিৰ দুজনী গাভৰু ছবিখনত দৈত্য চৰিত্ৰ ৰূপায়ণ কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে সক্ষম হয়। বৰষাই অভিনাশ বোলছবিৰ লগতে তেওঁ কেইবাটা জনপ্ৰিয় অসমীয়া গীতত অভিনয় কৰিছিল। অভিনেত্ৰী, নৃত্যশিল্পীৰ বাহিৰেও এগৰাকী ভাল ঘোষক বৰষা ৰাণী বিষয়া। বৰষাই অভিনয় আৰু নৃত্য শিকাৰ সুবিধা তেওঁৰ পৰিয়ালৰ পৰাই লাভ কৰিছিল। পিতৃ অশোক কুমাৰ বিষয়া এগৰাকী ছবি নিৰ্মাতা হোৱাৰ উপৰিও ককায়েক অংকুৰ কুমাৰ বিষয়াও এগৰাকী ছবি নিৰ্মাতা আৰু অভিনেতা আছিল। মুঠতে পৰিয়ালৰ পৰাই অসমীয়া সাংস্কৃতিক জগতৰ সৈতে অতি নিপুণতাৰে জড়িত হৈ পৰাৰ সুবিধা লাভ কৰিছিল বৰষাই। বগীতৰা, গামোচা, জোনবাই আদি বহুকেইখন অসমীয়া VCDত অভিনয় কৰি দৰ্শকৰ মাজত অন্য এক সফলতা লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। এটি অভিজাত্য পৰিয়ালত ডাঙৰ দীঘল হোৱা বৰষা ৰাণীয়ে বৈবাহিক জীৱনত ঘাত প্ৰতিঘাতৰ মুখামুখি হৈছিল। প্ৰথম স্বামী তথা এগৰাকী ব্যৱসায়ী অবিনাশ শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বৰষা। দুয়োৱে এক সুন্দৰ সাংসাৰিক জীৱন অতিবাহিত কৰি থকাৰ সময়তেই 2016 চনত অবিনাশে হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটিবলগীয়া হয়। তাৰ কেইবছৰমান পাছতে বৰষাৰ এই দুখৰ সমভাগী হ'বলৈ ভাস্কৰ বৰুৱাই আহে অভিনেত্ৰীগৰাকীৰ জীৱনলৈ। এগৰাকী শিক্ষক ভাস্কৰ বৰুৱাই বৰষাক পুনৰ পত্নীৰূপে আঁকোৱালি লয়। চলিত বৰ্ষতে ভাস্কৰৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয় বৰষা ৰাণী বিষয়া। বৰষা ভাস্কৰৰ দ্বিতীয় বিবাহৰ সময়তে বহু সমালোচনাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী। বন্ধু বান্ধৱীসকল,
আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।